মা ঘৰত আছেনে? অ মা মা মোক ভাত দে ভোক লাগিছে। আহিয়েতো চিঞৰিবলৈ হৈ গ'ল। ইমানকে চিঞৰি আছ কিয়? মা নাই ঘৰত। যা তই নিজে নিজে উলিয়াই খাগৈ। ক'তনো কি কৰি আহিলি বাৰু? তই ইমান চিঞৰি আহিছ যে। অ বাই মোক ভাত বাঢ়ি দে না। নোৱাৰো মই, তই নিজে নিজে বাঢ়ি লৈ যা। ইমান দেৰি ক'ত কি কৰি আছিলি? ঘৰততো কোটাক কাম এগজ নকৰ। লাজ লগা নাই, মই নোৱাৰো, যা। তোক কথা কোৱাই ভুল হ'ব যা নালাগে। ৱাও, চাই মজা লাগিছে। আৰু অলপ দি চাই ল'ব পাৰিম ভাইটি নহা আগতেই। বাই মোক ৰিম'টটো দে, মই টিভি চাম এতিয়া। যা, এতিয়া নাপাওঁ, মই এতিয়া চাই আছো। দে বুলি কৈছো নহয়, জল্দি দে। মই চোৱা টাইমতে তই ডিষ্টাৰ্ব দিব আহ। যা, মই নাপাওঁ তই এতিয়া। যা, পিছত চাবি, মই চাই লওঁ। দে বুলি কৈছো নহয়, দে। মই একো নাজানো, দে মোক দে। যা, নিদো। আৰু নিদো, যা, আৰু নিদো। ধুই তোলত কোনে ইমানকে দন লাগি থাকে, যাওঁ কি পাই। নালাগে মোক ৰিম'ট চিম'ট, যা। ভালেই হ'ল গ'ল, এতিয়া মই বিন্দাছ চাই থাকো আৰু। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ বাইক আৰু ভাইকৰ এই ভিডিঅ'টো ভাল লাগিছে